আমিও ৰাতিপুৱাই গম পাইছোঁ। মোৰ ৱাইফে যেতিয়া ৰাতিপুৱা ওলাই আহিছে, তাত ঘৰ কিনাৰত জুই জ্বলোৱা এটা দেখি আছে। তাৰপিছত ওচৰত গৈছে, ওচৰতে ঢেৰ বটল য'ত ত'ত গিৰি আছে। পিছত এইটো ভালকৈ চাইছে, সেইটো পেট্ৰল বোমা হয়। লগতে আৰু 12 mm ৰড 4 ফুটমান আছে, তাত ডাঙৰ ডাঙৰ বস্তা বান্ধি থোৱা আছে। তাৰমানে পেট্ৰল ভিজাই সেইটো পেলাইছে এইখিনি। তাৰপিছত এইবিলাক চব জুই জ্বলি খতম হৈছে। তাৰপিছত দুইটাটো ওপৰত লাগি আছিলে, ফুলৰ গছত, এই ৱেষ্ট এৰিয়া আছে তাতে লাগি আছে। এইটো এনেকুৱা হ'ব বুলি আমি চিন্তা কৰা নাছিলে, আৰু কিমান সময় হৈছে এইটো আমি গম নাপাওঁ। কিন্তু ৰাতিপুৱাই দেখা পাইছোঁ। যোনে কৰক সেইটো ভাল নহয়, ইলেকশ্যন হাৰা জিকা থাকে। মইতো মোৰ ফেচবুকত অলৰেডি দিছোঁৱে, যিসকলে জিকিছে সিহঁতক উইছ কৰিছোঁ, কংগ্ৰেচুলেশ্যন দিছোঁ। ইয়াৰ লগত যিসকলে আমাৰ লগত কাম কৰিছে, যিমান কৰ্মী আছে, লিডাৰ্ছে, থেংকছো দিছোঁ। আৰু অলৰেডি পুলিচ প্ৰশাসনক জনাইছে, SP লগত কথা পাতিছে, একটা টিম পঠাই যিমানটো ইয়াত বস্তুকেইটা আছিলে, বটল, লোহা, এইবিলাক চব উঠাই চিজ কৰি লৈ গৈছে। মই এইটোৱেই আশা আৰু জনাইছোঁ কাৰ্বি আংলং ৰাইজক আৰু অসমৰ ৰাইজক, যে যাতে যেন এই ধৰণৰ ঘটনা যাতে যেন নহয়, আৰু হ'ব নালাগে। চবেই শান্তি সেইটো বজাই ৰাখিব লাগে। আৰু সেইবিলাক যিটো হৈছে, অপজিশ্যন কাকবা টাৰ্গেট কাকো কৰিব নালাগে। যি ধৰণৰ বেলেগ বেলেগ ষ্টেটত, যেনেবা ৱেষ্ট বেংগলত হৈছে, এই চিটুৱেশ্যনত ইয়াত আমি আনিব নালাগে। সেইটোৱে ষ্ট্ৰং অপজিশ্যন হ'লে সেইটো সদায় ৰুলিং পাৰ্টিৰ কাৰণে ভাল। এই স্পিৰিট হৈ এতিয়া যিসকলে জিকিছে সাহনত থাকিব, সিহঁতে সেই চিন্তা ধাৰণা দি আগুৱাই যাব লাগে। সেইটোৱে কথা। যোৱাকালি বৰ্তমান আজি পৰিস্থিতিত মই সেইটো বুলি নকওঁ, কিন্তু এইটো নিশ্চয় কংগ্ৰেছ পাৰ্টিসকলে কৰা নাই, ৱৰ্কাৰ্ছসকলে কৰা নাই, কোনোবা এণ্টি ছ'চিয়েল এলিমেণ্টসকলে কৰিছে। আমি এদিনত গম পাই যাম কোনে কৰিছে। সেইটোৱে।